2021 বৰ্ষৰ এলপি আৰু ইউপি টেট পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সকলো পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে আমি এই মেথমেটিক্সৰ কোৰ্সটো প্ৰিপাৰেচন কৰিছোঁ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল পৰীক্ষাৰ্থীয়ে বহুত দিন ধৰি গণিত অনুশীলনৰ পৰা আঁতৰি আছে তেওঁলোকৰ বিশেষভাৱে সুবিধা হোৱাকৈ আমি এই কোৰ্সটো প্ৰস্তুত কৰিছোঁ এই কোৰ্সটোত আমি প্ৰথমে বেসিক লেভেলৰ পৰা আৰম্ভ কৰিম আৰু লাহে লাহে টান অংকলৈ আগবাঢ়ি যাম গতিকে প্ৰথমে আমি একেবাৰে সাধাৰণ যিসকল একেবাৰে অংক বুজি পোৱা নাই বহুত দিন ধৰি অংক প্ৰেক্টিছ কৰা নাই সেই সকলেও যাতে অসুবিধা নহয় তেনেকুৱাকৈ আমি আৰম্ভ কৰিবলৈ দিছোঁ গতিকে আমি প্ৰথমে এটা টপিক সিলেক্ট কৰিছোঁ এলচিএম আৰু এচচিএফ অৰ্থাৎ লসাগু আৰু গসাগু ইয়াৰ কাৰণটো হৈছে যে এই টপিকটোৰ পৰা যোৱা কেইবছৰ পৰীক্ষা যদি চোৱা যায় যোৱা কেইবছৰ প্ৰশ্ন কাকতত আমি প্ৰায় এই টপিকটোৰ পৰা প্ৰশ্ন অহা দেখা গৈছে মানে প্ৰতিখন পেপাৰতে প্ৰশ্ন আহিছে গতিকে আমি এই টপিকটো ফাৰ্ষ্ট নিৰ্বাচন কৰি লৈছোঁ আমি প্ৰথমে চাওঁ যে এলচিএম আমি এইচচিএফ পিছত শিকিম প্ৰথমে আহিছোঁ এলচিএমলৈ এলচিএম শব্দটোৰ অসমীয়াত কোৱা হয় লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতক এই অৰ্থকেইটা যদি আমি চাওঁ লঘিষ্ঠ শব্দটোৰ অৰ্থ হৈছে আটাইতকৈ সৰু লঘিষ্ঠ শব্দটোৰ অৰ্থ আটাইতকৈ সৰু আৰু সাধাৰণ শব্দটোৰ অৰ্থ হৈছে উমৈহতীয়া সাধাৰণ শব্দটোৰ অৰ্থ হৈছে উমৈহতীয়া তো এই দুটা অৰ্থ বুজি পাইছোঁ যে লঘিষ্ঠ আৰু সাধাৰণ আটাইতকৈ সৰু আৰু সাধাৰণ এটা গুণিতক শব্দটোৰ অৰ্থটো আমি ডিসকাস কৰিবলৈ যাওঁ গুণিতক শব্দটো একচুৱেলি কি বুজায় আমি চাওঁ কোনো এটা সংখ্যাৰে আন এটা সংখ্যাক হৰণ কৰোঁতে যদি মিলি যায় তেন্তে দ্বিতীয় সংখ্যাটোক প্ৰথম সংখ্যাটোক গুণিতক বোলে উদাহৰণস্বৰূপে যদি আমি দুটা সংখ্যা লওঁ 7 আৰু 21ক আমি যদি 7ৰে হৰণ কৰি চাওঁ 7 × 3 = 21 অৰ্থাৎ এই হৰণবোৰ মিলি গৈছে বাকি 0 আছে গতিকে হৰণটো মিলি গৈছে কোনো এটা সংখ্যাৰে আন এটা সংখ্যাক হৰণ কৰোঁতে যদি সম্পূৰ্ণভাৱে মিলি যায় অৰ্থাৎ 0 ওলাই বাকি তাক কি বুলি কোৱা হয় গুণিতক বুলি কোৱা হয় তেতিয়াহ'লে আমি 7ৰে 21ক হৰণ কৰোঁতে মিলি গৈছে গতিকে 21ক 7ৰ এটা গুণিতক বুলি ক'ম ইয়াতকৈ আমি ষ্টেণ্ডাৰ্ড ভাষাত ক'ব পাৰোঁ যে এটা সংখ্যাৰে আন এটা সংখ্যাক যদি সম্পূৰ্ণৰূপে বিভাজিত হয় বা বিভাজ্য হয় তেন্তে দ্বিতীয় সংখ্যাটোক প্ৰথম সংখ্যাটো গুণিতক বুলি কোৱা হ'ব এতিয়া যদি আমি চাওঁ অন্য সংখ্যা কেইটামান উদাহৰণ লৈ পেলাই চাওঁ যে 8 সংখ্যাটোৰে 72 সংখ্যাটোক হৰণ কৰিলে সম্পূৰ্ণৰূপে মিলি যায় কাৰণ 8 × 9 = 72 8 × 9 = 72 9 বাৰ যাব তেতিয়া বাকি শূন্য থাকিব গতিকে 8টো 72টো 8ৰ এটা গুণিতক হ'ব একেদৰে আমি যদি এটা সংখ্যা চাওঁ 11 সংখ্যাৰে 66ক হৰণ কৰিলে 66ক হৰণ কৰিলে 11 হৰণ কৰিলে 6 বাৰ যাব 6 × 1 = 66 তেতিয়াও মিলি যাব অৰ্থাৎ আমি যদি হৰণ কৰি দেখাই চাওঁ তেতিয়াহ'লে কিমান বাৰ যাব 6 × 1 = 66 হ'ব বাকি 0 থাকিব অৰ্থাৎ 66টো হৈছে 11ৰ এটা গুণিতক ঠিক আছে হেডে 45টো 9ৰ এটা গুণিতক হ'ব 45টো 9ৰ এটা গুণিতক হ'ব 45টো 9ৰ এটা গুণিতক হ'ব কাৰণ 5 × 9 = 45 ঠিক একেদৰে 42টো 42টো 6ৰ এটা গুণিতক হ'ব কিন্তু আমি যদি চাওঁ 42 সংখ্যাটোক 8ৰে হৰণ কৰি যদি চাওঁ 42 সংখ্যাটোক 8ৰে হৰণ কৰিলে আমি কিমান পাম এটা মই হৰণ কৰি দেখাইছোঁ 42 সংখ্যাটোক 8ৰে হৰণ কৰি চাইছোঁ 8 × 5 = 40 বাকি 2 ৰৈছে গতিকে ই সম্পূৰ্ণৰূপে মিলি যোৱা নাই তেতিয়াহ'লে কি ক'ম আমি 42 সংখ্যাটো 8ৰ এটা গুণিতক নহয় তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা কথা বুজি পালোঁ ইয়াত কোনো সংখ্যা পূৰণ কৰোঁতে যদি পূৰণ নেওতাখন যদি আমি গাই যাওঁ ধৰি লৈছোঁ 5ৰ পূৰণ নেওতাখন গালোঁ 5 × 5 5 × 2 = 10 5 × 3 = 15 এনেকৈ যাওঁতে 5ৰ পূৰণ নেওতাখন গাই যাওঁতে যিমানবোৰ সংখ্যা যিমানবোৰ উত্তৰ আমি পাওঁ প্ৰত্যেকটোৱে 5ৰ কি হ'ব গুণিতক হ'ব উদাহৰণস্বৰূপে কি হ'ব 5ৰ গুণিতকবোৰ হৈছে 5 10 15 20 25 30 35 ইত্যাদি ঠিক একেদৰে 6ৰ গুণিতকবোৰ কি হ'ব 6ৰ গুণিতকবোৰ হ'ব 6 6 × 2 = 12 6 × 3 = 18 6 × 4 = 24 এইদৰে আগবাঢ়ি গৈ থাকিব তো ইয়াৰ পৰা আমি এটা কথা বুজি পালোঁ যে প্ৰত্যেক সংখ্যাই নিজে নিজৰ গুণিতক অৰ্থাৎ 5ৰ গুণিতক 5 তো প্ৰত্যেক সংখ্যাৰে নেওতাখনত কি প্ৰথম এবাৰ যেতিয়া আমি 5 × 5 6 × 6 7 × 7 সেইদৰে কি হয় প্ৰথমবাৰ পূৰণ কৰোঁতে 1ৰ লগত পূৰণ কৰোঁতে আমি নিজৰ সংখ্যাটোকে পাওঁ গতিকে কি হ'ব প্ৰত্যেক সংখ্যাটোৱে নিজে নিজৰ এটা গুণিতক হয় আৰু লগতে আৰু এটা ইণ্টাৰেষ্টিং কথা যে বাকি যিবোৰ গুণিতক এই প্ৰথম সংখ্যাটোক বাদ দি বাকি যিবোৰ গুণিতক হ'ব সেই প্ৰত্যেক গুণিতকে মূল সংখ্যাটো যি সংখ্যাটো আমি গুণিতক উলিয়াবলৈ বিচাৰিছোঁ গুণিতক সেই সংখ্যাটোতকৈ ডাঙৰ হ'ব আমি বুজি পালোঁ যে গুণিতকবোৰ কি হ'ব পাৰে এটা সংখ্যা গুণিতকবোৰ সেই সংখ্যাটোৰ সমান হ'ব পাৰে বা সেই সংখ্যাতকৈ কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে
আমি বুজি পালোঁ গুণিতক কি হ'ব পাৰে হেদে আমি 7ৰ গুণিতক উলিয়ালে তেনেদৰে পাম 8ৰ গুণিতক 11ৰ গুণিতক 13ৰ গুণিতক আমি নেওতাখন উলিয়াই গ'লে পাই যাম এতিয়া আহিব সাধাৰণ গুণিতক যে 6 গুণ আমি অলপ আগত ডিসকাস কৰিলো 6 গুণিতক বুলি ক'লে কি পাম 6 12 18 24 30 36 এবোৰ আমি নেওতা মাতিলে পাই যাম ঠিক একেদৰে 8ৰ গুণিতক 8 16 24 32 40 48 এদৰে আমি গুণিতকখিনি পাই যাম এতিয়া আমি যদি চাওঁ সাধাৰণ গুণিতক সাধাৰণ শব্দটোৰ অৰ্থ মই অলপ আগত কৈছিলোঁ যে উমৈ হৈতে মানে দুটাতে থকা তেতিয়াহ'লে কি চাম যে 6 গুণিতক আৰু 8ৰ গুণিতকৰ তালিকাখন যদি চাই যাওঁ তে ইয়াত পাইছে 24 সংখ্যাটো ইয়াতো আছে 24 সংখ্যাটো 8ৰ গুণিতকো আছে 6ৰ গুণিতকো আছে ঠিক একেদৰে আৰু আগলৈ যদি গৈ থাকো তেতিয়াহ'লে পাম 42 এবোৰ সংখ্যা নাই গৈ সিধা সিধি 48ত পাম 48 সংখ্যাটো 6 গুণিতকো হয় আৰু 48টো 8ৰ গুণিতকো হয় ঠিক একেদৰে আৰু আগলৈ যদি যাওঁ তেতিয়াহ'লে 72 পাম 72 সংখ্যাটো দুইটা গতিকে ইহঁত দুটা সাধাৰণ গুণিতকবোৰ কি হ'ব 6 আৰু 8ৰ যদি আমি সাধাৰণ গুণিতক চাওঁ সাধাৰণ গুণিতকবোৰ পাম 24 48 72 এনেদৰে যদি আমি আগবাঢ়ি গৈ থাকো তেতিয়াহ'লে অন্যান্য সংখ্যাবোৰ পাই যাম তেতিয়া উদাহৰণস্বৰূপে 120 সংখ্যাটো 8 আৰু 6 দুইৰে হৰণ যোৱা সংখ্যা এনেকৈ আগবাঢ়ি গ'লে পাম লঘিষ্ঠ সাধাৰণ গুণিতক তাৰ অৰ্থটো হ'ব এই যিবোৰ সাধাৰণ গুণিতক আছে সাধাৰণ গুণিতকবোৰৰ আটাইতকৈ সৰু যিবোৰ সাধাৰণ গুণিতক আছে সাধাৰণ গুণিতকবোৰ আটাইতকৈ সৰুটোকে কি বুলি কোৱা হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ এই সাধাৰণ গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 24 গতিকে 24 হ'ব 6 আৰু 8ৰ লঘিষ্ঠ সাধাৰণ গুণিতক গতিকে 6 আৰু 8ৰ লঘিষ্ঠ সাধাৰণ গুণিতকটো পালো 24 তাত এলচিএম হৈছে কিমান 6 আৰু 8ৰ এলচিএম হৈছে 24 আশা কৰোঁ এখিনিলৈকে সকলোৱে বুজি পাইছে গতিকে আমি যদি চাওঁ 6 আৰু 8ৰ গুণিতকৰ প্ৰকৃত অৰ্থটো কি হৈছে যে 6 আৰু 8ৰ 8 দুইটাই হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো 6 আৰু 8 দুইটাই হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটোকে কোৱা হ'ব 6 আৰু 8ৰ গুণিতক উদাহৰণস্বৰূপে আমি যদি বেলেগ এটা সংখ্যা চাওঁ যে 10 আৰু 20 10 আৰু 12 ঠিক আছে 10 আৰু 12 আমি একো ক্যালকুলেশন নকৰাকৈ মনত চিন্তা কৰিও কৰিব পাৰোঁ 10 আৰু 12 দুইটা সংখ্যাৰ হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি যে 60 সংখ্যাটোক 10এও হৰণ যায় আৰু 12 হৰণ যায় হেদৰে আমি যদি সৰু সংখ্যা 4 আৰু 5 দুটা সংখ্যা লৈছো মনতে কৰিবলৈ সুবিধা হ'ব যে 4 আৰু 5 এৰ হৰণ যোৱাতকৈ সৰু সংখ্যা কি 4 5 দুটা হৰণ যোৱা সৰু সংখ্যাটো হৈছে 20 গতিকে 20 হৈছে 4 আৰু 5ৰ লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া আমি চাম যে আমি এটা টেকনিক ইউজ কৰিম যে যিটো টেকনিক ইউজ কৰিলে এখিনি আমি ভাবিলেতো ওলাই যাব ভাবি কিন্তু পৰীক্ষাত আমি ভাবি থকাটো ইমান সহজ নহয় ভাবি উলিয়ালে আমাৰ যথেষ্ট সময় খৰচ হ'ব পাৰে কিন্তু আমি এনেকুৱা এটা টেকনিক উলিয়াম যিটো টেকনিকত খুব সোনকালে যে পুৰণা মেথড ইউজ নকৰাকৈ যে স্কুলত আমি শিকোতে যি মেথড ইউজ কৰিছিলোঁ দীঘলীয়া হৰণ কৰি উৎপাদক বিশ্লেষণ কৰি লৈছিলোঁ সেই ধৰণে নকৰাকৈ কিবা সহজ উপায় আছে নেকি আমি চিন্তা কৰিম তে লসাগু নিৰ্ণয় কৰা সহজ পদ্ধতি প্ৰথম আহিলে 4 আৰু 28ৰ লসাগু নিৰ্ণয় কৰিব লাগে তে আমাৰ পদ্ধতিটো এইটোৱে যে দুটা সংখ্যাৰ লসাগু নিৰ্ণয় কৰিবলগীয়া হ'লে দুটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো বাছি লম যে 4 আৰু 28 দুটা সংখ্যা আছে ইয়াৰ ভিতৰত ডাঙৰ সংখ্যাটো হৈছে 28 এটা মনতে চিন্তা কৰিম যে 28 সংখ্যাটো ডাঙৰ সংখ্যাটো 4ৰে হৰণ যায় নে নাযায় আমি যদি 4 নে 8 মাতো তেতিয়া দেখিম যে 4 7 গুণ 28 অৰ্থাৎ 4ৰে 28ক হৰণ যায় তেতিয়া হৰণ যদি যায় তেন্তে ইয়াৰ লসাগু ইহঁত দুটাৰ লসাগু হ'ব ডাঙৰ সংখ্যাটো অৰ্থাৎ ইহঁতৰ লসাগু হ'ব কিমান 28 4 আৰু 28ৰ লসাগু হ'ব 28 মই আকবাৰ কৈ দিছো যে দুটা সংখ্যাৰ ভিতৰত আমি ডাঙৰ সংখ্যাটো লম ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৱে হৰণ কৰি চাম সৰু সংখ্যাটোৱে হৰণ কৰি যাওঁতে যদি মিলি যায় তেন্তে ডাঙৰ সংখ্যাটোৱে সংখ্যা দুটাৰ লসাগু হ'ব আৰু এটা উদাহৰণ লৈছো 12 আৰু 60 12 আৰু 60ৰ ক্ষেত্ৰত দেখিলো ডাঙৰ সংখ্যাটো হৈছে 60 60 তে 60ক আমি 12ৰ মনতে হৰণ কৰি চাওঁ 12 নে এটাখন গালে হৈ যাব 5 12 60 অৰ্থাৎ 60 সংখ্যাটো 12ৰে হৰণ যায় গতিকে 12 আৰু 60ৰ লসাগু হ'ব 60 তে এতিয়া এই দুটা চালো আমি কি হৰণ যোৱা সংখ্যা যে ডাঙৰ সংখ্যাটো যেতিয়া সৰু সংখ্যাটোৱে হৰণ যায় তেতিয়াহ'লে সিধা সিধি হৰণ গলে ডাঙৰ সংখ্যাটোৱে সিহঁতৰ লসাগু হ'ব এতিয়া চাওঁ আমি হৰণ নযোৱা সংখ্যাৰ ক্ষেত্ৰত 8 আৰু 20 এতিয়া ইয়াৰ ভিতৰত ডাঙৰ সংখ্যাটো হৈছে 20 সংখ্যাটোক 8ৰ হৰণ কৰি চালো 20ক 8ৰ হৰণ নাযায় কাৰণ 8 দুগুণ 16 4 বাকি থাকে তেতিয়াহ'লে যদি হৰণ নাযায় তেতিয়াহ'লে আমি কি কৰিম ডাঙৰ সংখ্যাটো লম 20 প্ৰথমে 20ক চালো হৰণ নগল তেতিয়া ইয়াৰ পিছত এই সংখ্যাটোক দুগুণ কৰিম ডাঙৰ সংখ্যাটোক মনতে দুগুণ কৰিম 20ক দুগুণ কৰিলে পাম 40 এতিয়া আকৌ পৰীক্ষা কৰিম 40ক হৰণ গৈছে নেকি 40ক 8ৰ হৰণ গৈছে না উত্তৰটো পাম আমি 8 5 গুণ 40 অৰ্থাৎ হৰণ গৈছে তেতিয়াহ'লে কি হ'ব 40 সংখ্যাটোৱে হ'ব ইহঁতৰ
লসাগু 8 আৰু 20 লসাগু হ'ব 40 আকৌ কৈছো যে ডাঙৰ সংখ্যাটোক প্ৰথমবাৰ যদি চাইছো আমি সৰু সংখ্যাটো হৰণ কৰি ডাঙৰ সংখ্যাটো 20 সৰু সংখ্যা 8 হৰণ কৰোতে হৰণ যোৱা নাই তেতিয়া কি কৰিম যদি হৰণ নাযায় তেতিয়া ডাঙৰ সংখ্যাটোক দুগুণ কৰি চাম দুগুণ কৰি চাওঁতে হৰণ গৈছে নে নাই আকৌ চালে পৰীক্ষা কৰি 40ক হৰণ গৈছে তেতিয়া হলে সিহঁতৰ লসাগু হ'ব 40 যদি দুগুণ কৰোতে হৰণ নগলহেতেন তেতিয়া হলে আমি কি কৰিব লাগে সংখ্যাটোক তিনিগুণ কৰিব লাগিলহেতেন তে আমি তেনেকুৱা এটা एग्जांपल লওঁ যে দুবাৰ কৰিলেও যে হৰণ নাযায় তেনেকুৱা সংখ্যা এটা উদাহৰণ লৈছো ধৰি লৈছো আমি সংখ্যা দুটা লৈছো 3 আৰু 8 একেটা পদ্ধতি প্ৰয়োগ কৰিম প্ৰয়োগ কৰোতে প্ৰথম আমি ডাঙৰ সংখ্যাটো বাছি লম 8 মনতে ভাবিম 8ক 3 হৰণ যায় না যদি হৰণ গলহেতেন তেতিয়া হলে উত্তৰ কি হলহেতেন লসাগুটো সিহঁতৰ 8 হলহেতেন কিন্তু হৰণ নাযায় হৰণ নযোৱাৰ কাৰণে প্ৰথমে 8ক আমি দুগুণ কৰিম 8ক দুগুণ কৰিলে 8 দুগুণ 16 আকৌ চেক কৰিম 16ক 3 হৰণ গৈছে নেকি এবাৰ দেখিলে যে 16কো 3 হৰণ যায় যদি হৰণ নগলে আমি 8ক দুগুণ কৰি 16 পাইছিলো গতিকে এবাৰ 8ক 3 গুণ কৰিম আকৌ প্ৰথমে দুগুণ কৰিলো 8ক 16ক কৰিব নালাগে 8ক কৰিব 8ক প্ৰথমে দুগুণ কৰি 16 পাইছিলো হৰণ যোৱা নাই এতিয়া আমি 16ক দুগুণ কৰি 8ক দুগুণ 3 গুণ কৰিম 8ক 3 গুণ কৰিলে পাম 8 3 গুণ 24 এবাৰ কি হ'ব 24 সংখ্যাটোক আকৌ 3 চাম পৰীক্ষা কৰি 3 24ক হৰণ যাব না উত্তৰটো হ'ব যাব 3 8 গুণ 24 অৰ্থাৎ 3 আৰু 8ৰ লসাগু হ'ব 24 তো এতিয়া এই কথাটো যে দুটা সংখ্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় তেনেকুৱা নহয় আমি যদি সংখ্যা বঢ়াই দিওঁ তেতিয়াও তাৰ বেছি সংখ্যাৰ ক্ষেত্ৰতো এটো একেটা নিয়মে প্ৰযোজ্য হ'ব উদাহৰণস্বৰূপে আমি তিনিটা সংখ্যাৰ উদাহৰণ লওঁ তিনিটা সংখ্যাৰ লসাগু উলিয়াব লাগে ধৰা হল 2 10 আৰু 30 এই তিনিটা সংখ্যাৰ লসাগু ল'ব লাগে 2 10 আৰু 30 তেতিয়া আকৌ একেটা ক্ষেত্ৰ খাটিব যে 2 10 আৰু 30 আটাইতকৈ ডাঙৰ সংখ্যাটো বাছি ল'ব লাগে ডাঙৰ সংখ্যাটো হৈছে 30 গতিকে আমি পৰীক্ষা কৰি চাম বাকি দুটা হৰণ যায় নে 2 10 আৰু 30 আছে মই তলত লিখি লৈছো 2 10 আৰু 30 গতিকে ডাঙৰ সংখ্যাটো আমি পাইছো 30 প্ৰথমে সৰু সংখ্যাটো আটাইতকৈ সৰু সংখ্যা 2 2 ৰে 30ক হৰণ কৰি চাম 2 প্ৰথম 30 গতিকে হৰণ গৈছে হৰণ যদি যায় আমি মনতে কাটি দিম এটো বাদ দিছো নেক্সট আহিলে 10 ৰে চাম 3 10 গুণ 30 30 ৰ হৰণ গৈছে হৰণ দুইটাই গৈছে গতিকে উত্তৰটো হ'ব লসাগু ইহঁতৰ লসাগু হ'ব 30 যদি দুইটাই হৰণ যায় তেন্তে ডাঙৰ সংখ্যাটোৱে সংখ্যা কেইটাৰ লসাগু হ'ব এবাৰ এটা বেলেগ এটা एग्जांपल লওঁ एग्जांपलটো লৈছো 4 6 and 16 4 6 and 16 এবাৰ আগৰ দৰে চিন্তা কৰিম প্ৰথমে আমি ডাঙৰ সংখ্যাটো বাছি লৈছো 16 প্ৰথমে চাম 4 ৰে হৰণ গৈছে মই তলত লিখি লৈছো 4 6 আৰু 16 4 6 আৰু 16 গতিকে প্ৰথম ডাঙৰ সংখ্যাটো বাছি ললো 16 4 ৰে হৰণ কৰি চালো 4 ৰে 16ক হৰণ যায় গতিকে 4 টো মনতে কাটি দিছো তাৰ পিছত চালো 6 ৰে হৰণ যাব না 6 ৰে 16ক হৰণ নাযায় গতিকে 6 যদি হৰণ নাযায় আকৌ আগৰ নিয়মটো আহি গল 4 টো অলৰেডি কাটি দিলো যি হৰণ গল তাক আৰু চাবলৈ দৰকাৰ নাই তাক পিছৰবাৰ চেক কৰিবলৈ দৰকাৰ নাই যি হৰণ নযোৱাটো কথা ভাবিম 6 ৰে 16ক হৰণ যোৱা নাই গতিকে 16ক আমি দুগুণ কৰিলো 16ক দুগুণ কৰিলে 32 পালো আকৌ চেক কৰিম 6 ৰে 32ক হৰণ যায় নেকি 6 ৰে 32ক হৰণ নাযায় 6 5 গুণ 30 2 বাকি থাকে গতিকে আকৌ 16ক 3 গুণ কৰিম প্ৰথমে 16ক দুগুণ কৰি 32 পাইছিলো এতিয়া 16ক 3 গুণ কৰিম 3 16 48 48 এতিয়া আকৌ চেক কৰিম 6 ৰে 48ক হৰণ যায় নেকি 6 ৰে 48ক হৰণ যাব 6 8 গুণ 48 গতিকে 6 ৰে যেহেতু 48ক হৰণ যাব কিমান উত্তৰবলৈ দৰকাৰ নাই হৰণ গলেই হল হৰণ যোৱাৰ লগে লগে ইহঁতৰ লসাগু পাম 48 আশা কৰো সকলোৱে নিয়মটো বুজি পাইছে গতিকে আমি স্টেপ বাই স্টেপ নেক্সট ভিডিঅ'টোত ইয়াৰ লগত জড়িত অলপ কমপ্লিকেটেড কোৱেশ্চন আছে কমপ্লিকেটেড কোৱেশ্চনখিনি ডিসকাস কৰিম ইয়াৰ লসাগু গসাগু ডিসকাস কৰিম তাৰ লগত তাৰ পাছত ডিসকাস কৰিম আমি যে ভগ্নাংশৰ ক্ষেত্ৰত লসাগু গসাগু কেনেকৈ নিৰ্ণয় কৰা হয় যদিহে আপোনালোকে বুজি পাইছে তেন্তে নেক্সট ভিডিঅ'টোৰ কাৰণে ৱেইট কৰিব নেক্সট ভিডিঅ'টোত আমি ইয়াৰ পিছৰ পৰ্যায়ৰ কোৱেশ্চনখিনি আমি ডিসকাস কৰিম